নমস্কাৰ সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত মই আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষ কাৰণবশতঃ মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি যিহেতু আমাৰ গড়গাঁও মহাবিদ্যালয়ত এখন ভাওনা প্ৰদৰ্শন কৰা হৈছে, ভাওনাখন উপভোগ কৰিবৰ বাবে মই, মোৰ সহপাঠীসকল আৰু আমাৰ ৰুমৰ বা দুগৰাকী ওলাইছে। আমি এতিয়া যাবলৈ ওলাইছোঁ। যিহেতু ভাওনা আৰম্ভ হ'ব এতিয়া, আমি ভাওনাখন চামগৈ। ভাওনাৰ কিছু অংশ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আহি পাই গ'লোহি কলেজ। ইয়াত লিখা আছে এখন গেটখনতে। ভাল লাগিছে, চাৰিওদিশে চাকি জ্বলাই থৈ দিছে, বহুত ভাল লাগিছে। ইতিমধ্যে বহুতখিনি ষ্টুডেণ্ট আহিলেই, আমাৰ আচলতে দেৰি হৈছে, গৈ আছোঁ আমি। বহুত ধুনীয়া লাগিছে দেখিবলৈ পৰিৱেশটো। ফাইনেলি আহি পাই গ'লোহি। এইফালে এখন পৰ্দাত আমাৰ সন্মানীয় প্ৰিন্সিপাল ছাৰে ভাষণ দি আছে আৰু এইফালে দেখুৱাইছে এনেকৈ পৰ্দাত। এখন হৈছে গেটখন। এতিয়া প্ৰেক্ষাগৃহ আমি ফাইনেলি পাই গ'লোহি। আমি ফাইনেলি পাই গ'লোহি আহি। এটা বাক্য মাত্ৰ জনাই দিব বিচাৰিছোঁ। আমি এই ভাওনাভাগি অনুষ্ঠিত কৰাৰ লগতে আমাৰ নতুন প্ৰজন্মক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ প্ৰতি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছিলোঁ। আমি প্ৰায় এমহীয়া এটা কৰ্মশালা অনুষ্ঠিত কৰিলোঁ নৃত্য, গীত, বাদ্য, অভিনয়ৰ। আৰু তাৰ লগতে আমি আমাৰ শিক্ষক ছাত্ৰসকলৰ যিটো আমাৰ ভাওনা বা সত্ৰীয়া সংস্কৃতিৰ চৰ্চা, সেই চৰ্চাৰ কৰ্ষণ আৰু আমি নতুন প্ৰতিভা আৱিষ্কাৰৰ কাৰণে এখন ভাওনা বিশেষ প্ৰবন্ধ সংকলন আমি প্ৰকাশ কৰাৰ দিহা কৰিছিলোঁ, পূৰ্বৰংগ শীৰ্ষক। আৰু এই গ্ৰন্থখনি সম্পাদনা কৰাৰ ক্ষেত্ৰত আমাৰ অধ্যাপক দেৱযানী গগলীয়া, অধ্যাপক ডক্টৰ অংকুৰ দত্ত আৰু অধ্যাপক ডক্টৰ শ্যামলীমা শইকীয়া অশেষ কষ্ট কৰিছে। মই এই আপাহতে তেওঁলোকৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ এইখন গ্ৰন্থই নিশ্চয়কৈ আমাৰ ছাত্ৰ, গৱেষক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক উপকৃত কৰিব পাৰিব। ধন্যবাদ। গ্ৰন্থ উন্মোচনী কাৰ্য আগবঢ়াই দিবৰ কাৰণে মই ডক্টৰ শ্যামলীমা শইকীয়া অনুৰোধ কৰিছোঁ। এতিয়া আহি পিনি পাই গ'লোহি কলেজ। কিন্তু এতিয়া মানে এতিয়ালৈকে ভাওনা আমি ভাবিছিলোঁ আৰম্ভ হ'লেই, কিন্তু এতিয়ালৈকে আৰম্ভ হোৱাই নাই। এইফালে এখন গ্ৰন্থ উন্মোচন হৈ আছে, আমি ইয়াতে বহি আছোঁ। বহুত ষ্টুডেণ্ট আহিছে, বহুত মানুহ আহিছে, ভাল লাগিছে। আৰু অলপ পিছতে ভাওনা হ'ব, আমি চাম আৰু।
জানা অৰ্থাৎ কৈলাগিৰি আমাৰ কাষলৈ অহাৰ কাৰণ হে অন্তৰ্যামী জগতৰ গুৰু, আপুনি আপোনাৰ তপত ঐক্যভাৱ প্ৰকাশ নকৰিব। আমাৰ আগমনৰ উদ্দেশ্য নিশ্চয় আপোনাৰ অবিনীত নহয়। যি অপূৰ্ব নাৰীমূৰ্তি ধৰি আপুনি অপূৰ্ব অমৃত পানৰ পৰা বঞ্চিত কৰিলে, সেই নাৰীমূৰ্তি দৰ্শনৰ হেতু আপোনাৰ কাষলৈ আহিছোঁ। আমাৰ বৰবাদা পূৰ্ণ কৰক। তুমি এই কাৰ্যৰ পৰা বিৰত থকাই ভাল জানা আমাৰ নাৰী শক্তি আমাৰেই মায়া শক্তি আৰু ঈশ্বৰৰ মায়া শক্তি তুমি বিচলিত হ'লে জগতবাসীৰ দৃষ্টিত তুমি হাঁহিয়াকৰ পাত্ৰ হ'ব। সেয়ে আমি তেনে হোৱাটো নিবিচাৰোঁ জানা আমি মনোৰম কষ্ট কৰিছোঁ। এই পৃথিৱীত এনে কোনো শক্তি নাই যি মহাদেৱক শুনিব পাৰে। আমি তেন্তে কোনো কাৰণেই
এই বিখ্যাত রাজ্য আদি কখন শান্তি আছে কিন্তু আমার রাজ্যৰ অশান্তিৰ কাৰণ কিবা বিচাৰি উলিয়াব পাৰিবানে অশেষ চেষ্টা কৰি ৰাজ্যত ঘূৰি থকা অলৌকিক কাৰ্যবোৰৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ এতিয়া আহি পিনি সিহঁতে বাহিৰত চাইছেহি টোপনি ধৰিছিলে সিহঁতে এগৰাকীয়েতো টুপি চুপি লৈ টোপনি ধৰাই আছিলে আহি পিনি বাহিৰৰ পৰ্দাত চাই আছো আমাৰ লগৰকেইজনী বোলে টোপনি ধৰিছে ইভাগে সিহঁতি বহুত দেৰিলৈকে থাকিব পাৰে কিন্তু এতিয়া সিহঁতে টোপনি ধৰিছে সেইকাৰণে আহি বাহিৰ পালোহি আকৌ বাহিৰত মানে এৰি থৈ যাব নোৱাৰিছোঁ চ' চাই আছো মানে এতিয়া আমি ঘৰলৈ উভতিছোঁ আৰু 12টা বাজিব হ'ল ভাওনাখন যিহেতু শেষ নহ'লে চাবলৈ মন আছিলে কিন্তু আমাৰ আকৌ ইহঁতৰ টোপনি ধৰিলে বোলে সেইফালে টুপি পিন্ধি থকা বাৰগৰাকীয়ে চকীতে টোপনিয়ালে সিহঁতি দেৰিলৈকে থাকিব নোৱাৰোঁ বুলি ক'লে বহুত আশা আছিলে চাবৰ কাৰণে ঠাণ্ডাও বহুত পৰিছে সেইটো কাৰণে গুচি আহিলোঁ এফালে আমাৰ সকলোৱে এবাৰ এবাৰ ভাওনা চোৱা অভিজ্ঞতা আছে এফালে লাকিয়ে বহুতবাৰ চাইছে বুলি আছোঁ মানে প্ৰথম ভাওনা চাইছে অভিজ্ঞতাটো কোৱা তোমাৰ আৰু তোমাৰ ভিনদেউ কৰিছে সম্বন্ধীয় তোমাৰ ভিনদেউ এজনে কৰিছে বুলি কোৱা হৈছে অসুৰ হৈছে নেকি হৈছে হাতী কিবা গণে হাতী সুৰ লগা নিচিনা তেনেকুৱা হৈছিলে এয়া এতিয়া আমি ভাওনা চাই উভতি আহি আছোঁ ৰুমলৈ 12টা বাজিবলৈ আৰু 3 মিনিট আছে ইমান দেৰি বালিঘাটৰ দৃশ্যটো আমি আজি প্ৰথম দেখিছোঁ যিহেতু ৰুমতে থাকোঁ কিন্তু 12টা বজাততো আমি কোনোদিনে ওলাই অহা নাই আৰু আজি ভাওনা চাই আহি এতিয়া আমি দেখিছোঁ আৰু এই পৰিৱেশটো ৰাতি বহুত ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যিহেতু ৰাতিৰ ভিডিঅ' হয় বহুত ঠাণ্ডা লাগিছে ঠাণ্ডাৰ মাজতে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ যদিহে আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহা সকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব